নমস্কাৰ গাইজ, আজিৰ ভিডিঅ'টো চিধাই মঞ্চৰ পৰা আৰম্ভ কৰিছোঁ। যদি মোৰ আগৰ ভিডিঅ'কেইটা চাইছে তেনেহ'লে গম পায় যে আমাৰ কলেজত হৈ আছে ৰেপছডি, আৰু যিসকলে চোৱা নাই প্লিজ এবাৰ চাই ল'ব ৰেপছডিৰ মিনিংটো জানিবৰ বাবে। যিহেতু ৰেপছডি হৈ আছে গোটেই কলেজখন ব্যস্ত, এফালে যদি কালচাৰেল প্ৰগ্ৰাম হৈ আছে আনফালে হৈ আছে ৰ'ব ৱাৰ। আৰু আজিৰ বিশেষ আকৰ্ষণ আছিল বিশ্বজিৎ শইকীয়া আৰু অৰ্থবেন। সঁচাকৈ এটা খুব ধুনীয়া আবেলি আমি পাৰ কৰিলোঁ। ৰেপছডি বুলি গোটেই এটমছফিয়াৰটোৱে বিজি হৈ আছে আৰু এটা বহুত ধুনীয়া পৰিৱেশ বিৰাজমান কৰিছে গোটেই কলেজখনত। কাইলৈ পৰহিলৈ যেতিয়া ৰেপছডি শেষ হৈ যাব আকৌ সকলোবোৰ নৰ্মেললৈ ঘূৰি আহিব, আকৌ ক্লাছ, এছাইনমেণ্ট, প্ৰজেক্ট। কিন্তু যি কি নহওক ভাল সময়টোতো সদায় নাথাকে আৰু বেয়া সময়বোৰো সদায় নাথাকে। গতিকে আজিলৈ ইমানেই। ষ্টে টিউন, বাই।